ধৰক আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA-সকলে হওক DMA হওক বা UPPL দলৰ MCLA-সকলে হওক বা DMA হওক বা আমাৰ PPF দলৰ MCLA-সকলে হওক বা DMA হওক বা MLA MP যিমান আছে BTC অঞ্চলত সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে যদি সকলোৱে মানে সমৰ্থন কৰে মই নিৰ্দেশ কৰাৰ কোনো প্ৰশ্ন নাহে মুঠতে আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ মুঠতে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ নিশ্চয় আমাক সহায় কৰিব BTCৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব এইটো মই কামনা কৰোঁ सर हिंदी में BTC में फिर से सरकार